হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোকে নিশ্চয় ভালেই আছে চাগে। আজি আমি বহাগ বিহুত বিহু মাৰিছিলোঁ আমি লগৰবিলাকে। আজি সেয়াই যি বিহু মাৰি পইচা আছিলে আমাৰ ওচৰত, মানে মেইন কথা আপোনাৰ আমাৰ খানা খোৱাটো লেট হ'ল। আজি আমি নদী পাৰত খানা খাবলৈ আহিছোঁ। আপোনালোকক মই ভালকৈ দেখুৱাব চেষ্টা কৰিম ভিডিঅ'টো। এইপিনে বক্স ডিজেল অলপ পাছত লগাম বাৰু, এতিয়া জাষ্ট আপোনালোকক মই দেখুৱাইছোঁ, চাব আপোনালোকে ভিডিঅ'টো। এতিয়া এইপিনে কাৰিকৰে খানা বনাই আছে, তাৰ ওচৰত যাওঁ ব'লা আমি। মানে পিঁয়াজ দিছে আৰু খাচী মাংস আনিছোঁ খাবৰ কাৰণে। কাৰিকৰে বনাই আছে, পিঁয়াজ দি পিনে লৰাই আছে আৰু দেখিব চেষ্টা কৰক, চাওক। এইপিনে কেইটামান ধুনীয়া কেইটামানে বহি আছে, মোবাইল টিপি আছে চাই। পিনে চাওক, এইপিনে আলু, বিলাহী, নিমখ, সেইটো চাব। আপোনালোকক মই দেখুৱাম আৰু কি খাওঁ কি নাখাওঁ এইবিলাক চাব ভালদৰে। এইপিনে এইখন নদীখন, এইপিনে নদীখন আছে। মজা লাগিব দেই চালাডখিনি খাই। ঐ গৈছো ৰ সেই আমাৰ খানা চুৰ হৈ গ'ল। মাংস মাল হা, আহিব এতিয়া পাৰ্টি চলিব আমাৰ। সেই ধামাকা পাৰ্টি। পিনে ৰেডি হৈ আছে খাবলৈ, দেখিছা নাই? এইখিনি ছাগলী মাংস খাম আৰু একদম টাকলি খাম, নামকে। এইপিনে ৰান্ধনীয়ে ভাগ কৰি আছে, পিচ দুপিচ তিনিপিচকে হিচাপ কৰি। হ'ল আমাৰ পাৰ্টিবিলাক। চালাড ৰেডি কৰি আনিছে মজা। তেনেকে ন চবকে দে আকৌ এটা ময়ো আছো দেই, মোলৈ নাপাহৰিবি আকৌ। পাটনাৰে পুৱা টানিছে, একদম খাই ভাল লাগিছে নে? মজা। মোক খাওঁ লাগি গৈছে, একদম লোভ পানী পৰি গৈছে। মোক খাওঁ আৰু বন্ধুসকল, বাই বাই।